মানে কি মই মিটাৰটো দিম বুলি সিহঁতে মিটাৰটো দিয়া নাই কাৰণ মিটাৰ নিদিয়াৰ আগত বিল আহি থাকে আজি 3 বছৰ হ'ল মোৰ মিটাৰ দিয়াহি নাই আৰু মিটাৰৰ কাৰণে যদি সিহঁতক ফোন কৰোঁ বা ফোনটো একো নকৰে ফোন ৰিচিভ নকৰে মানে ফোনটো ৰিচিভ নকৰে মিটাৰ নামত পইচা নিছে নি আপুনি? নিছে 4,000 টকা নিছে। কেতিয়া নিলে? আজি আপোনাৰ 3 বছৰমানেই হ'ল। 3 বছৰমানেই হ'ল। 3 বছৰে মিটাৰ নাই পোৱা আপুনি? মিটাৰ নাই পোৱা। মই এইটোকে কওঁ মানে কি মিটাৰটো মোক মিটাৰটো দি পেলাই সিহঁতি বিলটো নিয়ক। মিটাৰ নোহোৱাকৈ বিল কেনেকৈ বনালে? নাজানো, সিহঁতি কয় বোলে এইটো কিবা এটা এনেকৈ কিবা কিবি পিটিকে নাজানো ন, আমি নাজানো কি পিটিকি পেলাই এইটো চককৈ কিবাখন উলিয়াই পেলাই আমাক দি দিয়ে বছ। সেইটো হৈছে মানে কি আমাক বেছি কিবা কৰিছে নেকি চাগে। আৰু এনেদৰে মানুহক আৰু প্ৰবঞ্চনা কৰিছে নেকি? কৰিছে বুলি গম পাইছোঁ মই। ইতিমধ্যে আৰু আছে, যদি প্ৰমাণ লাগে মই দিব পাৰিম। এতিয়াও আছে তেনেকুৱা প্ৰমাণ আছে মোৰ হাতত এতিয়াও। পইচা নিছে মিটাৰ দিয়া নাই? মিটাৰ দিয়া নাই তেনেকুৱা আছে এতিয়াও। কোনে কৰিছে এই কামটো? এইটো গণেশ বৰা। কি হয় তেওঁ আমাৰ কাৰেণ্টমেন বুলি কয়। লাইনমেন হয়। মানে কি তাৰ আগতো মোৰ অহা নাছিলে, একেচোতে আহিছে। আপোনাৰ দুদিন 3 দিনৰ পিছত কাৰেণ্টটো কাটি থৈ গুচি গৈছে। তাৰ আগত কোনো জাননী নাই বা কি কয় তাৰ আগতো বিলটো নাহিলে আমি আমাৰ নিচিনা দুখীয়া মানুহে ডাইৰেক্ট 10,000 টকা আহিলে আমি ক'ৰ পৰা দিম ন, কাৰেণ্টটো কাটি গুচি গৈছে। তাৰ আগতে যদি মিটাৰটো দিলেহেঁতেন আমি তেতিয়াতো আৰম্ভণিৰ পৰা আমি বিলটো দিব পাৰিলোহেঁতেন। কিবা ক'ব নেকি আপুনি বিদ্যুৎ বিভাগ বা চৰকাৰক? হয়, এইটো মানে কি ক'ব বিচাৰোঁ যে বস্তুটো যিমান শুদ্ধ কৰিব বিচাৰিছে, যিমান মানে স্বচ্ছ বিচাৰিছে, সেই স্বচ্ছটো মোৰ মতে হোৱা নাই। এতিয়াও হোৱা নাই কাৰণ এতিয়াও 2 নম্বৰ চলিয়ে আছে। কাৰণ 4,000 টকা আজিলৈকে আজি 3-4 বছৰৰ পৰা নি পেলাই মোৰ আজিও মিটাৰ দিয়া নাই। মিটাৰ নিদি পেলাই সিহঁতে বিলটো কেনেকৈ বনাইছে? তেতিয়াহ'লে সেই বিলটো বনাব মানে কি, সেই বিলটো মই ক'ত দিমগৈ? কাৰণ বিলটো মই সিহঁতৰ হাতত দি দিব লাগিব, নহ'লেতো মই মিটাৰ নোহোৱাকৈ ক'ত বিল দিম? সেইটো চাগে সিহঁতৰ হাতত দিব লাগিব, সিহঁতে পইচাটো খাব। আকৌ আপোনাৰ পইচাটো খাই লোৱা মানে সন্দেহ আছে? তেনেকুৱা মোৰ সন্দেহ হৈ আছে, সেইটোৱে হ'ব চাগে। আপুনি বিল দিবলৈ গ'লে আকৌ খাই পেলাব বুলি মোৰ সন্দেহ হৈ আছে। হয়, মিটাৰটো নিদিয়াৰ কাৰণে। কাৰণ কিবা এটা বস্তু যদি উদ্দেশ্য থাকিব লাগিব নাই, কিবা এটা বস্তু আছে তালৈকে গৈছোঁ, যদি আমাৰ মিটাৰে নাই যেতিয়া ক'লৈ গৈ আছোঁ আমি? সেইটো নিচিনা হ'ব। মিটাৰ নোহোৱাকৈ বিল আহি আছে? আহি আছে, হয়। আপুনি মোৰ বিল আছে এতিয়া হাতত। এখন বিল দিছিলে মোক, কাৰণ এইখন বিল দিয়াৰ পিছত মোৰ কাৰেণ্টটো কাটি থৈ গৈছেহি। ত' তাৰ আগত মোৰ 9,000 আহিছে, তাৰপৰা 10,000 আহিছে এতিয়া। তাৰ আগত মোৰ বিল অহা নাছিলে। আপোনাৰ পৰিচয়? মোৰ নামটো অৰুণ শইকীয়া, চাংগুৰ গাঁও।